আজি আমি আমগুৰি হৈ এপাক ফুৰিবলৈ গ'লোঁ। প্ৰথমতে আমি বেগ বিনাৰতে একাপ চাহ খাই ল'লোঁ। চাহকাপ বৰ সুন্দৰকৈ খালোঁ, ভাল লাগিলে বহুত। আৰু সেই তেনেকৈ গিলাচটোত মানে বহুত দিন চাহ খোৱা নাছিলোঁ। আকৌ আগৰ পুৰণি দিনবোৰৰ কথা মনত পৰিলে। আমি আগতে স্কুলত পঢ়ি থকাৰ দিনত তেনেকুৱা চিচাৰ গিলাচত চাহ খাওঁ। আজিও মানে এইটো চাহকাপ খাই ভাল লাগে। আমাৰ ছোৱালীয়ে আকৌ চাহ তাহ নাখায়, তাই এনেইহে বহি আছে। মই চাহকাপ বৰ তৃপ্তিৰে খালোঁ। তাৰপৰা আমাৰ ছোৱালীৰ লগৰ ছোৱালী এজনীও লগ পালে, তাতো ফটো মাৰিলোঁ। তাৰপৰা এই ঠাইটুকুৰাৰ ৰাস্তাটো পৰিৱেশ ইমান ধুনীয়া, তাতে আমি মানে বহুত ফটো মাৰিলোঁ, ভিডিঅ' তুলিলোঁ। খুব ধুনীয়া মানে সেউজীয়া পৰিৱেশটো, সোণাৰী ফুলবিলাকো ফুলি আছে, কৃষ্ণচূড়া ফুলি আছে, ৰাধাচূড়া, কিবা এটা বৰ ভাল লগা পৰিৱেশ এটাত থাকিলোঁ বহু সময়। ভাল লাগিলে, বহুত ভাল লাগিলে আমাৰ। তাৰপিছতে মাজে মাজে আমনি লাগিছে যদিও তথাপিতো আকৌ আমি অলপ ফূৰ্তি কৰিছোঁ। ৰ'দো দিছে নহয় কালি বহুত, অকণমান মাজতে ভাগৰুৱাও হ'লোঁ বাৰু। ভাগৰুৱা হ'লেও পিছত আমি আকৌ এখন পাৰ্কলৈ গ'লোঁ। সেই পাৰ্কখনত আমি বহু দেৰি থাকিলোঁ। পাৰ্কখনৰ পৰিৱেশটো বহুত ধুনীয়া দেই। এইটো আপোনালোকে চাওকচোন, পাৰ্কখন কিমান ধুনীয়া পৰিৱেশটো। তাত এটা পুখুৰী আছে, বহুত চাফা মানে পাৰ্কখনত। কোনো ফটো কিবা এটা একো এটা পৰি থকা নাই। এনেই বহুত ভাল লগা পৰিৱেশ মানে। অকলে কেতিয়াবা টাইম পাছ কৰিবলৈ অকলে অকলে গ'লে মনটো তাত ভাল লাগিব মানে, কিবা এটা চিন্তা কৰিবলৈ, কিবা এনেই খুব ভাল লগা এটা পৰিৱেশ মানে। আপোনালোকেও তাকে ক'লোঁ আৰু কেতিয়াবা আহিলে আপোনালোকে যাব তেনেকৈ। এই সৰু সৰু মাইনা মাইনীবোৰো খেলি আছে বহুত ধুনীয়াকৈ। তাত বহুত ভাল লগা এটা পৰিৱেশ এইটো দেই। বহু সময় থাকিলোঁ আমি তাত। থাকিলোঁ যদিও আমাৰ আমনি নালাগিলে। ৰ'দ দিয়াৰ কাৰণে আমি অলপ দেৰি হ'ল, ৰ'দ দিয়াৰ কাৰণে আমি বেছি ফুৰিব নোৱাৰিলোঁ। যেতিয়া ৰ'দটো মানে হেৰি হৈছে, তেতিয়া আমি দুইজনীয়ে বহুত ফুৰিলোঁ তাত। ভিডিঅ' ফটো বহুত তুলিলোঁ তাত। খালি পৰিৱেশটো চাওকচোন আপোনালোকে, কিমান ধুনীয়া লাগিছে মানে। এনেই চালে চাই থাকিবলগীয়াই আৰু অলপ পিছত তাত ফুল চুল ৰুবলগীয়া আছে। তথাপিও সিমান ফুল নাই যদিও মানে পৰিৱেশটো ভাল, আৰু সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল পৰিৱেশ। গৈ পেলাই তাত খেলিবৰ কাৰণে বহুত ধুনীয়া সুবিধা আছে। অকণমানি আমাৰো জুলু যেন লাগিছিলে, কিন্তু আমাৰ আকৌ বয়সে নকয় নহয় জুলিবলৈ, জুলু নাখাওঁ সিহঁতৰ। কিন্তু মন এটা আছিলে বাৰু জুলিবলৈ। এতিয়া এই অকণি অকণি পোৱালিবোৰ মানে জুলি থকা দেখি, ডাষ্টবিনটোও তাত ইমান ধুনীয়াকৈ ৰাখিছে মানে, সেইটোও দেখি ভাল লাগিলে। আৰু এনেকৈ ৰ'দত জিৰাবৰ কাৰণে এনেকৈ জেগা এটুকুৰা আছে, সেইটো ভাল লাগিলে। গছৰ তলবোৰ ইমান চাফা চাফাকৈ ৰাখিছে, খুব ধুনীয়া দেখিবলৈ মানে। ফুলবোৰ চাওকচোন কিমান ধুনীয়া। পিছবেলা পোৱালিবোৰ খেলি আছে তাত। চব মাকহঁত আজিকালি ব্যস্ত দেই। পিছবেলা সময়ত চব ল'ৰা ছোৱালীক ফুৰাবলৈ আনে। আমাৰ দিনত এইবোৰ ইমান সুবিধা নাছিলে, সেইকাৰণে ইমান ল'ৰা ছোৱালীবোৰ নিব নোৱাৰিলোঁ বাৰু। আজিকালি মানে বহুত সুবিধা দেই, ল'ৰা ছোৱালীখিনিক পিছবেলা এনেকৈ লৈ গৈ এনেকৈ এনেকুৱা এটা হেৰিৰ মাজত তেওঁলোকৰো বহুত তেতিয়া ভাল হয়। এই ফুলবোৰ চাওকচোন, এজোপাহে ফুল ইমান মৰম লাগিছে। এইখিনি ইমান ধুনীয়া ফুল, বহুত মানে ফুলখিনি বৰ ছিষ্টেমেটিককৈ ৰুইছে আকৌ, ভাল লগা, বহুত ভাল লগা। আৰু এই আমাৰ বড়োৱে মাছ ধৰি আজিলৈকে কান্দি থকা, চকু পানী ওলাই থকা মানে আমাৰ জুবিন গাৰ্গৰ ওচৰতো অকণমান ৰ'লোঁ। তেওঁ ফটোখন দেখিলে আজিও চকু পানী ওলাই বাৰু, বা মনটো বেয়া লাগে। মায়াবিনী শব্দটো শুনিলেও এতিয়া বেয়া লাগে। সেইডোখৰতো অলপ ৰ'লোঁ। পাৰ্কতো সাধাৰণতে এইবিলাক থাকেই আৰু, চবতেই থাকে, চব পাৰ্কতে থাকে এৰোপ্লেন এখন। তাতো অলপ ৰ'লোঁ। আমি ফুৰি আছোঁ, সেউজীয়াখিনি চাই আছোঁ। তাৰপিছতে এইয়া ইউজ মি বুলি লিখিছে। এইজোপা ফুল বৰ ধুনীয়া। ফুলজোপাত অকণমান মানে ফটো তুলিলোঁ। এইজোপা ফুল বচাব পৰা নাই, আমাৰ ছোৱালীও তুলিলে। বগেনভেলিয়া ঘৰত আনি ৰুই আছোঁ, কিন্তু জীয়াব পৰা নাই দেই এতিয়ালৈকে। বহুত ভাল লাগে এই ফুলজোপা। এই ধুনীয়া ফুল, আমাৰ ভাল লগা ফুল। এয়া এই পোৱালিবোৰে খেলি আছে। মাজতে জিৰণি ল'লোঁ গাড়ীৰ ভিতৰতে গৈ, অকল ফুৰি ফুৰি আমনি লাগিলে। সেয়া আমাৰ ডেকা ল'ৰাও আমি গৈ আছোঁ আৰু ক'ৰবাত ভাত কেইটামান খাম বুলি। ভাত খাই ল'লোঁ দেই, অলপ ভাত অলপ খালোঁ। ভালেই লাগিলে বাৰু, ভাত সাজ বেয়া লগা নাই খাবলৈ। তৃপ্তিৰে ভাত সাজ খালোঁ। খাই আকৌ ফুৰিছোঁ, আকৌ ফুৰা আৰম্ভ কৰি দিলোঁ আৰু আমি। এইয়া দেখিছেনে, এই কৃষ্ণচূড়া ফুলি আছে। এইফালে সোণাৰু ইমান ধুনীয়াকৈ সোণাৰু ফুলি আছে। এনেও সোণাৰু ফুল বৰ ভাল লাগে মোৰ, কৃষ্ণচূড়া, সোণাৰু, ৰাধাচূড়া।
দেখিলে মানে ফটো এটা তুলিবলৈ মানে মন যায় আৰু ৰৈ থাকিবলৈ মন নাযায় তাতে ফটো তুলিলোঁ আমাৰ ছোৱালীও বৰ ফটো তুলিলে তাত ভাল পাইছে তাই বহুত ধুনীয়া কৃষ্ণচূড়া ৰাধাচূড়া ওচৰত পাই ফটো আৰু বেছি তুলিবলৈ মন গ'ল ৰাস্তাৰ কাষতো ইমান ধুনীয়া আৰু মানে সেইটো চাওকচোন আপোনালোকে বৰ ভাল লগা এইখিনি মানে চিন কালি ধৰি ৰাখিলোঁ আমি আমাৰ যাত্ৰা পথত এইখিনি চাওকচোন ফুলখিনি চাওক ভাত ফুল মানে এই সেউজীয়াখিনি বহুতেই প্ৰয়োজন এতিয়া যিহে আমাৰ প্ৰদূষণ হৈছে এই সেউজীয়াবোৰ যদি নাইকিয়া হৈ যায় বহুত দিগদাৰ হ'ব এই চাওকচোন সোণাৰু এইজোপা সোণাৰু নহয় দেই এইজোপা নামটোহে মই পাহৰিছোঁ মচন্দাই নেকি খালি হালধীয়া এইজোপা বাৰু বগেনভেলিয়া চবেই চিনি পায়ে আৰু এইজোপা হালধীয়া ভাল লগা পাব ফুলখিনি চব কিমান ধুনীয়া এইখিনি দৃশ্য আমি ধৰি ৰাখিছোঁ আৰু আমাৰ ভৱিষ্যতে এইখিনিকে চাই চাই মনটো ভাল লাগিব ধুনীয়া এটা পৰিৱেশত কালি বহু সময় পাৰ কৰিলোঁ মনটো বহুত ভাল লাগিলে আপোনালোককো দেখাইছোঁ কেতিয়াবা আপোনালোকো আহিব পাৰিব এনেকুৱা দৃশ্য চাবলৈ সেইটো মানে ভাল লাগে সদায় ব্যস্ততাৰ মাজত কোনোবা এদিন এনেকৈ অকণমান ফুৰিবলৈ ওলাই গ'লে ল'ৰা ছোৱালীকেইটাৰ লগত মনটো অলপ ভাল লাগে সদায় কিমান কৰ্মব্যস্ততাৰ মাজত সোমাই থাকিব অকল কাম খালি কামৰ মাজতে অকণমান ফুৰি আহিলোঁ ল'ৰা ছোৱালীৰ লগত এই মাজতে চাওকচোন আমাৰ এই গণেশ বাবাক দেখা পালোঁ ইমানেই ভাল লাগিলে আমাৰ ছোৱালীয়ে মানে ইমান ভয় কৰে জীৱ জন্তুলৈ এতিয়া তাই হাতী চুইছে মানে আৰু বৰ আচৰিত কথা আৰু মানে সেয়া চাওকচোন কিমান ধুনীয়াকৈ খোজ আহি আছে এই দৃশ্যটোৱে আমাক বহুত মানে মনটো ভাল লাগি আছে ময়ো সোণাৰু ডাল এটা ভাগি থকা পালোঁ তাতে আৰু সোণাৰু ফুল দুপাহমান ল'লোঁ সেয়া ফটো তুলিলোঁ মানে প্ৰতিটো ঠাইতে আমি ফটো এটা তুলিলোঁ আৰু কালি দিনটো বৰ ভাল লগা দিন আছিলে আমাৰ মানে বহুত দিন ব্যস্ততাৰ মাজত এদিন জিৰণি তেনেকুৱা এটা দিন আমি গ'লোঁ এয়া আমাৰ মহাত্মা গান্ধীৰ লগত আমি ফটো তুলিলোঁ আপোনালোকেও আহিব কেতিয়াবা আহিব এনেকৈ ফুৰিব পাৰিব ভাল লগা এটা দৃশ্য ভাল লগা এটা দিন আমাৰ একদম প্ৰিয় জেগা এডোখৰলৈ আহিছোঁ দেই একদম আমাৰ ওচৰৰ জাজি ধাবা আপোনালোকে সকলোৱে আহিছে তাৰ খানাটো চাওকচোন কিমান ধুনীয়াকৈ সজাই দিয়ে মইতো নিৰামিষভোজী মানুহ নিৰামিষ খাইছোঁ কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে মাংস খাইছে মাছ খাইছে তাৰমানে ইমান তৃপ্তিৰে ভাত সাজ খালোঁ আহি তাৰপিছত আৰু ঘৰ মোৱা হৈছোঁ আৰু ভাত সাজ খাই পিনি এয়া আপোনালোকে খানাটো চাওকচোন কি ধুনীয়া